শ্ৰীৰাজক নমস্কাৰ লিগাৰং মই তলনি আৰু সকলোকে মোৰ চেনেল টিনাইলৈ আকৌ এবাৰ ওয়েলকাম জনাইছোঁ। আজি মই আপোনালোকৰ আগত প্ৰায়বোৰ মানুহৰে পৰিচিত খেতি পথাৰত ৰোৱা জাৱা বিধানৰ এটি ভিডিঅ' লৈ আহিছোঁ। জাৱা বুচ্ছি আৰু মাইকাইকাই সাধাৰণতে গোটেই বছৰ পানী থকা বা অকণমান দ পথাৰ আদিত খেতিয়কসকলে জাৱা বিধান দিয়াৰ ব্যৱস্থা কৰে। আৰু আপুনি যদি মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আহক আমি ভিডিঅ'টি চাই লওঁ। জাৱা বিধান বা কঠীয়াৰ বাবে ধানৰ সঁচ অকণমান আগতীয়াকৈ সিঁচি ইয়াক কিছুদিনৰ পিছত উঠাই এডোখৰ মাটিত ৰোৱা হয়। জাৱাৰ বাবে ৰোৱা সময়ত খোচাবোৰ অকণমান ঘনকৈ ৰোৱা হয়। ইয়াৰ পিছত এমাহমান পিছত ইয়াক আকৌ উঠাই বেলেগ এডোখৰ পথাৰত ৰোৱা হয়। জাৱা বিধানৰ খেতি কৰা কিছু কষ্টকৰ যদিও ইয়াৰ কুশলতা আছে। গোটেই বছৰ পানী থকা বা অকণমান দ পথাৰ আদিত খেতিয়কসকলে জাৱা বিধান দিয়াৰ ব্যৱস্থা কৰে। ইয়াৰ উপৰি দ পানী থকা পথাৰত সাধাৰণতে কঠীয়া পানীত ঢুকি নোপোৱা বাবেও তেনে পথাৰত জাৱা বিধান হোৱা এক উত্তম উপায়। সাধাৰণতে দ পানী থকা পথাৰত ধান ওলোৱাৰ পিছত বাগৰি গৈ শস্য নষ্ট হোৱাৰ বাবেও এনে পথাৰত থিয় হৈ থকা কিছুমান বিশেষ ধান ৰোৱাৰ ব্যৱস্থা কৰে। কিন্তু এনে ধানৰ কঠীয়া সাধাৰণতে বেলেগ ধানৰ তুলনাত কিছু চুটি চাপৰ হোৱাৰ বাবেও এনে ধানক জাৱাই ৰোৱাৰ ব্যৱস্থা কৰা হয়। কিছু সুবিধাৰ বাবে আমি কঠীয়াৰ উপৰিও জাৱা বিধানৰ ব্যৱস্থা কৰোঁ। ইয়াৰ উপৰি আপোনালোকৰ অঞ্চলত জাৱা বিধানৰ খেতি কৰা হয় যদি তলত কমেণ্টছ কৰি জনাব। ভিডিঅ'টি চোৱাৰ বাবে নেমৰাছং ধন্যবাদ।